সপোনত জোতা চেণ্ডেল চুৰি বা হেৰুৱা দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত জোতা চেণ্ডেল চুৰি হোৱা বা হেৰুৱা দেখা কেনেকুৱা সপোন হয়। অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। বন্ধু বান্ধৱীসকল, সপোনত জোতা চেণ্ডেল চুৰি হোৱা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বাটন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত জোতা চেণ্ডেল চুৰি হোৱা বা হেৰুৱা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত জোতা চেণ্ডেল চুৰি বা হেৰুৱা দেখা বহুত ভাল সপোন মনা হৈছে। স্বপ্ন জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তিয়ে হওক বা মহিলাই হওক যদি সপোনত জোতা চেণ্ডেল হেৰুৱা দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে আহিব লগা সময়ত বা ভৱিষ্যতে তেওঁৰ স্বাস্থ্য ভালে থাকিব বা তেওঁৰ বেমাৰ হোৱাৰ কোনো চান্স নাই। এই সপোনে এইটোৱে সংকেত কৰে বা এই সপোনৰ এইটোৱে অৰ্থ হয়।